Assam Cabinet Minister Jayanta Malla Barua pen Guwahati rong supiarlo penangan langkang lumadim kahumridang. কিছুমান জেগাত আমি নতুনকৈ ট্ৰেইনসমূহ ডাঙৰ কৰিবৰ কাৰণে বা ষ্টৰ্মৱাটাৰ ট্ৰেইন কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। আজি যদি আপুনি আৰএছতে চাই আমি ট্ৰেইনৰ য'ত মেডিয়ামৰ প্ৰব্লেম আছে ট্ৰেইনবিলাক কিনি আমি মেডিয়ামটো কোনফালে পানী যাব সেইটো মিলাবলৈ চেষ্টা কৰিছোঁ। চেষ্টাটো বিষয়াসকলে বা আমাৰ বিভাগে কম কৰা নাই, কিন্তু কথাটো যে এনেকুৱা এটা আনপ্লেন এণ্ড জিঅ'গ্ৰাফিকেল এৰিয়াত আছোঁ কিছু সময় লাগিব আমাৰ। হয়তো যোৱাকালি এটা ডেডলাইন দি আমাৰ বিষয়াসকলক চাব দিছোঁ। যোৱাকালিলৈকে ভয়তে হওক দাবী জনমীতে হওক চিকাৰতে হওক কাষ্টৰ কালিতো আকৌ আমি কৰাটো কৰি থাকিব লাগিব। খৰালি নহওঁতে সম্পূৰ্ণ এজাক বৰষুণ হ'লে আৰু এতিয়া যদি আপুনি দেখিব যায় তাত দেখিব যে মেঘালয়ৰ পৰা অকল বোকা নহয়, একদম টনে টনে গোবৰ আহিছে। কাৰণ মেঘালয় মানে এইটো আমি গোবৰে মাটিয়ে চব আহি তুমি ক'ত ইয়াত কিছুমান এনেকুৱা যে চাফা কৰিব পাৰি, চাফা কৰিলেও এতিয়া আজি গোটেইসমূহ অঞ্চল পৰিদৰ্শন কৰিব আৰু বুজ ল'ব যে কি আৰু ব্যৱস্থা ল'ব লাগিব। যথেষ্ট বিসংগতি, গতিকে বিসংগতি থকাৰ ফলত সেই নলাসমূহেদি পানী যাব তাৰ বাবে আমি টেম্পৰাৰী সকাহ দিবৰ কাৰণে কিছুমান ঠাইত কাটি দিছোঁ, কিছুমান ঠাইত পাম লগাই দিছোঁ। বিভিন্ন ইলেক্ট্ৰিচিটি বা ইলেক্ট্ৰিকৰ পষ্ট ট্ৰেন্সফৰ্মাৰো সৃষ্টি কৰিব লগা আছে, মাজত সেইবিলাকত ব্লক হৈ আছে, কাম চলি আছে। এজাক বৰষুণ দিলে আপোনাৰ এই যিটো সমস্যা এই সমস্যা সমাধান কৰা হোৱা নাছিলে বহু সময় ধৰি। কৃত্ৰিম বানপানী বা বানপানী হোৱাটো আমাৰ এটা ভয়ংকৰ সমস্যা আৰু তাৰ কাৰণে যোৱা বছৰৰ শেষৰ পৰা আমি বানপানী গুৱাহাটী হিচাপে এটা জইণ্ট গোটেই ডিপাৰ্টমেণ্টক লৈ দলতে কাম কৰি আছিলোঁ আৰু কামৰ কিছু সফলতাও পাইছিলোঁ। এনেকুৱা নহয় যে একেবাৰে সফল হোৱা নাই, কিন্তু গুৱাহাটী ইমানে আনপ্লেন বা এনেকুৱা ধৰণৰ এটা ৱাটাৰ লগিং হ'ব পৰা মানে চৰিয়াৰ দৰে কিছুমান আছে, য'ত পানীটো ওলাই দিবৰ কাৰণে তাত ৱাটাৰ মানে পাম্প লগাব লাগে, বিভিন্ন ব্যৱস্থা ল'ব লাগে। আৰু গুৱাহাটীত আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে হঠাৎ যদি ডাঙৰ বৰষুণ হয় মেঘালয়ৰ পাহাৰৰ পৰা আটাইতকৈ ডাঙৰ সমস্যা হৈছে মেঘালয়ৰ পাহাৰৰ পৰা নামি যোৱা পানীটো। কাৰণ আপুনি যদি চাই আজি মেঘালয়ৰ পাহাৰৰ পানীটোৱে বেছি সমস্যা হৈছে। আজি চানমাৰী বা সেইটো পাৰত সিমান পানী নাই যিমান এইটো পাৰত হৈছে। তাৰ কাৰণ হ'ল মেঘালয় USTMে হওক বিভিন্ন ঠাইত বিভিন্ন কোটি গছ গছনি কাটি দিছে, গতিকে হঠাৎ পানীটো জোৰে নামি আহে। আৰু আমি সেইটোৰ কাৰণে এটা পৰিকল্পনা কৰিছোঁ যে হাইৱেৰ পাৰে পাৰে একদম হৰিণাধৰৰ পৰা গুৰুদ্বাৰা হৈ পামহিলৈ কেনেকৈ পানী তুলিব তাৰ কাম চলি আছে। এতিয়া মই ত্ৰিপুৰা ৰোডলৈ যাব ওলাইছোঁ, তাত আমি চুইচ গেট লগাই পানীটো চহৰলৈ সোমাব দিয়া নাই, কিন্তু ইমান বেছি পানী আছে তাক ডাইভাৰ্ট কৰা পাম্পিং কৰাৰ কাৰণে
পুৰা চেষ্টা চলি আছে আৰু আমি যিমান কম সময়ত এই পানীটো ওলাই দিব পাৰোঁ সেই মানুহখিনি সকাহ দিব পাৰোঁ কিন্তু আজি যিটো এতিয়া ফৰকাষ্ট আহিছে গোটেই দিনজুৰি বৰষুণ দিব বা ধাৰাসাৰ বৰষুণ হ'ব ফৰকাষ্ট আহিছে গতিকে আমি অলপ সাৱধানো হ'ব লাগিব আৰু আমাৰ চেষ্টা থাকিব বিভাগে গোটেইকেইটা বিভাগে ইনক্লুডিং চেণ্ট্ৰেলৰ যিকেইটা ৰেলৱে অইল আৰু মানে নেশ্যনেল হাইৱেকো আমি লগত লৈ একেলগে কাম কৰিছোঁ আমাৰ ৰাজ্য চৰকাৰৰ বিভাগকেইটাতো কাম কৰি আছে নেশ্যনেল হাইৱে ৰেলৱে আৰু অইল ইণ্ডিয়াকো আমি লগত লৈ একেলগে কাম কৰি আছোঁ পানী অহাৰ লগতে যিহেতু পাইছে বহুতে কৈছে প্লাট জেহাদ এয়া এতিয়া USDMৰ কথা হ'ল মেঘালয়ৰ পাহাৰ যদি কোনোবাই তেনেকৈ খান্দে তেতিয়াহ'লে মেঘালয়ৰ পানীটো খুব তৎক্ষণাত ফ'ৰ্চত তললৈ নামিব গতিকে USDMে তেনেকৈ খান্দি গোটেই প্লাট জেহাদ বুলিয়ে ক'ব লাগিব তেওঁলোকে গোটেইটো খান্দি দিছে যেতিয়া পানীটো আগতে গছ গছনিত আগতে লাহে লাহে নামি আহিছিল আৰু লাহে লাহে পানীটো ওলাই যোৱাৰ এটা সময় পাইছিল এতিয়া গোটেই পাহাৰখনৰ পানী কিমান স্পীডত নামি আহিছে তাক ওলাই যাবৰ কাৰণে সময় নহয় আৰু সেইকাৰণে আমাৰ ষ্টৰ্ম ৱাটাৰ ড্ৰেইনেজবিলাক ডাঙৰ কৰিব লাগিব পাম্পিং ষ্টেচনবিলাক আৰু শক্তিশালী কৰিব লাগিব সেই কামবিলাক চলি সামূহিকে কৰি বিষয়তে কৰিব কিন্তু কথাটো যে এতিয়া যিটো ব্যৱস্থা এতিয়া আমি নেশ্যনেল হাইৱে 6 মিটাৰলৈকে 6 মিটাৰ হ'ব গ'লে ৰিক্সি তাত ৱাল বনাবলৈ হাইৱে 6 মিটাৰ তললৈ থকাৰ লগে লগে হাইৱেটো খৰি পৰাৰ সম্ভাৱনা থাকে এই গোটেইখিনি কাম আমি যিমানলৈকে আছোঁ আছে বহু ঠাইত কিছুমান এতিয়া ইলেক্ট্ৰিকেল শিফটিং হোৱা নাছিল তাৰ কাৰণে পানীটো স্পীডত যাব নোৱাৰে ইলেক্ট্ৰিকেল শিফটিং আমি কৰিলোঁ কিছু ঠাইত পানী দিব পৰা নাই দোকান আছে বা সন্মুখত দোকানৰ পাৰ্ট এটা আছে সেইখিনি কাটি দিব পৰা নাই ৰাইজৰ পানী হোৱাৰ মূল কাৰণ কি এই স্থানকেইটাত পানী হোৱাৰ কাৰণ হ'ল যে এটা ফলৰ পৰা হাতীগাঁও পাৰ্কৰ পৰা এটা বিদ্যালয় দিছে ইয়াতে ৰুক্মিণী গাঁও আচলতে এৰি অলপ চৰিয়াৰ দৰে তাত পানীটো হয় ৰুক্মিণী গাঁৱত আচলতে 3-4 ফালৰ পৰা পানী আহিছে এতিয়া আমি হাতীগাঁৱৰ পানীটো এটা বেলেগ ফালে দিব চেষ্টা কৰিছোঁ বিপকো পইণ্টৰ পৰা পানীটো যদি উল্টা নাহে তাৰ পৰা নিবলৈ চেষ্টা কৰিছোঁ এনেকৈ 3-4টা ডাইভাৰ্জনৰ চেষ্টা চলি আছে 2টা ছাকচেছ হৈছে কমপ্লিট হৈ উঠিছে এতিয়া বিপকো পইণ্টৰ পৰা এতিয়া ইফালে পানী নাহে হাতীগাঁৱৰ পানীটো এতিয়া এটা জেগালৈ আহিছে তাৰ পৰা আমি পৰা নাই কাৰণ হাতীগাঁৱৰ পানীটো আমি চেষ্টা কৰিছোঁ যে আপুনি চাই লাষ্ট গেটৰ পৰা আমি ইফালে এটা ট্ৰেইন কাটিছোঁ অইলৰ পাইপৰ কিন্তু অইলে এটা লিমিটলৈ আমাক কাটিব আৰু অইলৰ তলত পাইপ আছে আৰু অইলে তাতকৈ বেছি কাটিব দিব সেইকাৰণে সেইটো ফালেও যোগান আমি দিব লাগিব পৰা এটা টেকনিকেল কিছুমান আছে পাখিৰ শাকত আজিৰ পৰা যিহেতু আজিৰ পৰা আমাৰ যিটো অমীয় কুমাৰ দাস ইনষ্টিটিউট এইটো আজি অহা 30 তাৰিখে তাৰপিছত ষ্টেপ বাই ষ্টেপ টেনিছ কোৰ্ট জিলাৰ আমাৰ গোটেইখিনি বস্তু আমি ভাঙি আজিৰ পৰা আমি আৰম্ভ কৰিম আজি এই বানপানীৰ বতৰটো বন্ধ কৰা যায় কাৰণ এইটো বানপানীৰ লগত ৰিলেটেড আজি 11:30 বজাৰ পৰা কিছুদিন পূৰ্বে GMDয়ে GMCৰ লগত আপুনি বৈঠকত গৈছিলে আৰু অভিলাষী কেইবাটাও প্ৰকল্প আঁচনি হাতত লোৱাৰ কথা কৈছিলে বানমুক্ত অসমৰ কাৰণে বানমুক্ত